ভাৰতত বন্ধ নহয় পাবজি, কিন্তু কিয়? পাবজি বিশ্বজুৰি জনপ্ৰিয় হোৱাৰ পিছত চীনা কোম্পানী টেনচেণ্টে নিৰ্মাতাসকলৰ সৈতে এক চুক্তি কৰি চীনত ইয়াক মাৰ্কেটিঙৰ কাৰণে লয়। কেন্দ্ৰীয় চৰকাৰে এক জাননীৰ জৰিয়তে ভাৰতত নিষিদ্ধ ঘোষণা কৰে ৫৯টা মোবাইল এপ। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি হয় এই বৃহৎ ঘোষণা। কেন্দ্ৰীয় চৰকাৰে ইনফৰমেশ্যন টেকন'লজি এক্ট ২০২০ IT এক্ট 2020 ৰ ধাৰা 69 এৰ অধীনত এই ৫৯ এপ নিষিদ্ধ কৰে। ইয়াত ব্যৱস্থা আছে যে কেন্দ্ৰ চৰকাৰ বা অধিকৃত অধিকাৰসমূহে যদি বিবেচনা কৰে ইয়াৰ জৰিয়তে দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব বা সুৰক্ষাৰ প্ৰতি কোনো ধৰণৰ বিপদ আছে, তেনেহ'লে এইসমূহ তেওঁলোকে নিষিদ্ধ কৰিব পাৰে। এতিয়া মানুহৰ মাজত প্ৰশ্ন উঠিছে, বন্ধ হ'ব নেকি পাবজি? সদ্যহতে ভাৰতত পাবজি নিষিদ্ধ ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হোৱা নাই। পাবজি হৈছে ব্লু হুৱেল নামৰ দক্ষিণ কোৰিয়াৰ এটা গেম ষ্টুডিঅ'ৰ দ্বাৰা সৃষ্ট আৰু পৰিচালিত গেম। কিন্তু গেমটো বিশ্বজুৰি জনপ্ৰিয় হোৱাৰ পিছত চীনা কোম্পানী টেনচেণ্টে নিৰ্মাতাসকলৰ সৈতে এক চুক্তি কৰি চীনত ইয়াক মাৰ্কেটিঙৰ কাৰণে লয়। লাহে লাহে চীনা কোম্পানীটোৱে বিতৰণৰ ক্ষেত্ৰত অধিক দখল লাভ কৰে আৰু ভাৰতৰ প্লে ষ্ট'ৰত পাবজি চীনা কোম্পানী টেনচেণ্টে বিতৰণ কৰে। অৱশ্যে মিশ্ৰিত মালিকীস্বত্বৰ কাৰণে ভাৰতত নিষিদ্ধ হোৱা এপৰ তালিকাৰ পৰা বাদ পৰিল পাবজি। হয়তো ভাৰত চৰকাৰে এতিয়ালৈকে এই তথ্য আহৰণ কৰিব পৰা নাই যে চীনৰ টেনচেণ্টে পাবজিত কিমান শতাংশ মালিকীস্বত্ব ৰাখিছে। এই কথাখিনি স্পষ্ট নোহোৱাৰ বাবে সদ্যহতে পাবজি ভাৰতত চলাই থকাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। পাবজিৰ ভয়াৱহতা। যোৱা কেইটামান বছৰত পাবজি নামৰ খেলবিধে কেইবাটাও হিংসাৰ ঘটনা সংঘটিত কৰিছে। কৰ্ণাটকৰ ২৫ বছৰীয়া ল'ৰা এটাই পাবজি খেলিবলৈ মানা কৰাৰ কাৰণে বাপেকক হত্যা কৰিলে। দিল্লীৰ ১৯ বছৰীয়া ল'ৰা এটাই পিতৃ-মাতৃ আৰু ভনীয়েকক হত্যা কৰিলে। তেলেংগানাৰ এটা ২০ বছৰীয়া ল'ৰাই ৪৫ দিন একেৰাহে খেলি থকাত বেয়াকৈ ডিঙিত বিষ হয়। হায়দৰাবাদৰ হস্পিতাললৈ নিয়া হৈছিল যদিও চিকিৎসা কৰি থাকোঁতেই তেওঁৰ মৃত্যু হয়। তেওঁৰ ডিঙিৰ নাৰ্ভ হেনো একেবাৰে নষ্ট হৈ গৈছিল। মেট্ৰিকত ডিষ্টিংশ্যন পোৱা ল'ৰা এটাই পৰীক্ষাত একোৱেই লিখিব নোৱাৰিলে। উল্লেখ্য যে খেলৰ কাৰণে সি মাজে মাজে ক্লাছো ক্ষতি কৰিছিল। পাবজি খেলৰ দুটা ইমানেই মগ্ন আছিল যে ট্ৰেইন অহাও গম পোৱা নাছিল। ফলস্বৰূপে হায়দৰাবাদ আজমিৰ ট্ৰেইনে দুয়োটাকে মহতিয়াই নিলে। মধ্যপ্ৰদেশৰ যুৱক এজনে খেলত মগ্ন হৈ ভুলতে পানীৰ সলনি ওচৰতে থকা এচিডকে খালে। গুজৰাটত আকৌ এহালৰ বিবাহ বিচ্ছেদেই হ'ল পাবজিৰ কাৰণে। নতুন প্ৰজন্মৰ বাবে শিক্ষামূলক এই ভিডিঅ'ই পাবজিৰ ভয়াৱহতাৰ প্ৰতি তেওঁলোকৰ চকু মেল খুৱাব নিশ্চয়। গতিকে বন্ধুসকল আজিলৈ আশা কৰোঁ আপোনাক এই ইনফৰমেশ্যনটো অলপ হ'লেও ভাল লাগিল। যদি ভাল লাগিল ভিডিঅ'টিক লাইক কৰিবলৈ নাপাহৰিব, লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত যিটো বেল আইকন আছে তাত অল ছিলেক্ট কৰি দিব যাতে অনাগত দিনত আহিবলগীয়া আমাৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে। থেংকছ ফৰ ৱাচিং।